তেখেতৰ দুৱাৰী জ্যোতিৰেখা শইকীয়া মহোদয় উপস্থিত আছে। তেখেতসকলকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু আহি তেওঁলোকৰ বাবে কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছো। আমি প্রথমে দাতা পরিবার মাননীয় জন্য বসেছি আর একই ব্যবস্থা দুর্নীতি বলতে কারণ জনগণের নয় রোমান বড়ুয়া আর বিদ্যালয়ের ভূমিকা এই মুহূর্তে আমি বালেশ্বর মহকুমা সম্পর্ক গ্রহণ বক্তব্য আপনি করতে চাইছি। পূর্বগামী অঞ্চলের বামদিগন্ত মরিয়ানা এলাকা 1929 সালে জন্মগ্রহণ করা আর পূর্বগামী উচ্চত ইংরেজি বিজ্ঞানের শিক্ষক হিসাবে দায়িত্ব পালন করা এগৰাকী খ্যাতনামা ব্যক্তিত্ব বালেশ্বর মহন্ত। মহামায় সমাজসেৱা আৰু শিক্ষকতা কৰাৰ উপৰি অঞ্চলটোৰ সুখ দুখৰ সংবাদ সমগ্ৰ অসমতে বিভিন্ন বাতৰি কাকতৰ যোগে জানিবলৈ চেষ্টা কৰিছিল। 1950 চনৰ পৰা 7 দিনীয়া অসমীয়া ৰোগীৰ দুৰ্গতি ভাৰতখনত তেখেতে মৃত্যুৰ সময়লৈকে পূৰ্ণামতি অঞ্চলৰ পৰা সংবাদ প্ৰদান কৰিছিল। তেখেতে সাপ্তাহিক জনমুখী কাকতবোৰ দূৰদৰ্শী পৰা সংবাদ প্ৰদান কৰিছিল। অঞ্চলটোৰ ভয়ংকৰ ৰাজনৈতিক সমস্যাৰ বিষয়ে তেখেতে পুংখানুপুংখভাৱে লোকজনৰ কাকতবোৰ চৰকাৰৰ সন্মুখত দাঙি গুৰুত্বৰ সমস্যা সমাধানৰ বাবে দাঙি অনুৰোধ জনাইছিল। বালেশ্বৰ মহকুমাৰ শিক্ষক আৰু সংবাদদাতাই তেখেত আছিল অঞ্চলটোৰ এগৰাকী বিশেষজ্ঞ ভূমিকা। তেখেতে অঞ্চলটোৰ সকলো চূড়ান্ত সামৰিক তথ্য দিব পৰাকৈ ইঞ্জিনিয়াৰিং কৰিছিল। অঞ্চলটোৰ সভাপতি আশা সুবিধাৰ সংবাদ পৰা গ্ৰহণ কৰা এই মহান ব্যক্তিগৰাকীৰ আগৰপৰা নতুন প্ৰজন্মৰ বাবে চিৰকাল প্ৰেৰণামূলক হিচাপে তেখেতৰ এই মহানৰ বাবে কাজিৰঙা নিউজনেটৱৰ্কে প্ৰতি বছৰে প্ৰদান কৰি হৈছে গুণাগান জিলা ব্যক্তিৰ শ্ৰেষ্ঠ কামধাৰী ভলা। এই প্ৰধানমন্ত্ৰী কৰ্মযোজনা তেখেতৰ কাৰণে মহানী কৰ্মমন্ত্ৰৰ উত্তৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব প্ৰতীক মহন্ত আৰু পৰিজনৰ অভিযান প্ৰদান আমাৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ মাজত উপস্থিত আছে অৱসৰ সাংবাদিক সংস্থাৰ সন্মানীয় সভাপতি যিজন ৰাষ্ট্ৰৰ নাগৰিক আমি তেখেতৰ অঞ্চলে আদৰি নিবলৈ কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছো। আমি এখন ব্যৱসায় পৰিস্থিতিৰ সমাধান আমি বিচাৰিছো আৰু এই আমি গঠন কৰিবৰ বাবে ইয়াৰ মিডিয়া ভাইলেন্স এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি পৰিপূৰ্ণভাৱে অনুৰোধ জনাইছো। ইয়াৰ লগতে এখন চলে এখন ভাইলেন্স জনাবৰ বাবে আজিৰ নিউজ নেটৱৰ্কৰ অধ্যক্ষ বৰ্তমান অনুৰোধ জনাইছো। ইয়াৰ পাছতে যি আমাৰ পক্ষ আছে অভিনন্দন পত্র উত্তরপত্রটা প্রদান করিবেন অপর সাংবাদিক সংস্থার সন্মানীয় সভাপতি যেকোনো রাস্তায় অনুরোধ জানাইছে আৰু নগৰতে মই এই পত্ৰখন আপোনালোকৰ জ্ঞানতে পাঠ কৰি দিছো। অভিনন্দন পত্ৰ গোলাঘাট জিলা ভিত্তিক বালেশ্বর মহকুমা কৰ্মী শ্ৰেষ্ঠ সাংবাদিকতা 2014 শ্ৰীযুক্ত মুকুল পিয়ালে সমাজসেৱক আজিৰ এই শুভদিনৰ শুভনামত আমাৰ পৰম কৰ্তব্য যে আপোনালোকে এজন নিষ্ঠাবানযোগ্য সাংবাদিকক আন্তৰিক অভিনন্দন জনাবলৈ সুযোগ পাইছে। এই নিষ্ঠাবান সাংবাদিক গণতন্ত্ৰৰ সৰ্বোৎকৃষ্টকৰ আনন্দ কৰ্মী আছিল। আপোনাৰ সমাজ নিৰাপদ দৃষ্টিৰে টেলিভিছন সমগ্ৰ ভাৰতৰ ভাষাঞ্চল
আপোনাৰ ঘৰত কেতিয়াবা পুৰণি আবেদন নহল, কেতিয়াবা সমস্যাৰ জৰিয়তে আপুনি গৌৰৱ কৰিছে সৰু পথাৰৰ আনিয়ে ধৰিয়ে গাঁৱত চহৰত ধনী বাগানে খবৰ আৰু খবৰ দিছে। সেয়েতো আমাৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ ধৰি ক্ৰিকেট সমিতিয়ে 2017 বৰ্ষৰ আপুনি নিৰ্বাচিত কৰিছে শ্ৰেষ্ঠ সাংবাদিক হিচাপে। সেই কৰ্মগৰাকী সাংবাদিকতাৰ সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি আপুনি শ্ৰেষ্ঠ সাংবাদিক হিচাপে যি সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল, তাৰ বাবে কাজিৰঙা নিউজ নেটৱৰ্কৰ তৰফৰ পৰা আপোনালৈ জনাইছিলোঁ আমাৰ আন্তৰিক স্বীকৃতি অভিনন্দন। কামনা কৰিলোঁ সাংবাদিক হিচাপে আপোনাৰ দায়বদ্ধতা অটুট হৈ থাকক। আপুনি লাভ কৰক সুস্থ আৰু সুদীৰ্ঘ মহানগৰৰ অধ্যক্ষ প্ৰদীপ মুখ্য সচিব কাজিৰঙা নিউজ নেটৱৰ্ক 23 ডিচেম্বৰ 2017 ইয়াৰ লগতে আমাৰ যে নৱধৰণৰ প্ৰতিভা আছে, সেই নৱধৰণৰ প্ৰতিভা প্ৰদান কৰিবৰ বাবে আশা কৰিবলৈ মাননীয় মহোদয় প্ৰয়োজন হৈছে। ইয়াৰ লগতে উপহাৰৰ প্ৰতিভা আছে, উপহাৰ আৰু প্ৰতি প্ৰদান কৰিবৰ বাবে মই যদিও এখন প্ৰয়োজন হৈছে। এই মুহূৰ্তত আমি অতি চমুকৈ এষাৰ বক্তব্য প্ৰদান কৰিবৰ বাবে আজিৰ সভাপতি যিটো আমাৰ স্থানীয় সংৰক্ষণ আছে।